हेलो गाइस तो की हालचाल तुमालोकर आइ गलो पुনৰ কেটামান ফানি ফানি ৰিল ভিডিঅ লৈ তো ভিডিঅটো শেষৰলৈকে চোৱা আৰু এনজয় কৰা। আজিকালি আমাৰ অসমখনত এনেকুৱা কিছুমান ভক্তৰ জন্ম হৈছে যিয়ে নামঘৰ মন্দিৰত সেৱা প্ৰাৰ্থনা কৰিব নাযায়, তাত ৰিল ভিডিঅ বনাবহে যায়। ৰঙিনী ৰঙিনী আই তুঝিছে ও সনম আই তুঝিছে নজানে ৰঙিনী 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 আইতাই এবাৰ ভগৱানক সন্তুষ্ট কৰিহে এৰিব যেন পাইছো। ওচৰতে থকা মানুহখিনিয়ে ভাবিছে চাগৈ সালা মই ভগৱানৰ দৰ্শনহে কৰিবলৈ আহিছিলো, এয়া আকৌ কিহৰ দৰ্শন হ'ল। বাকি যিয়ে নহওক আইতাৰ টেলেণ্ট কিন্তু মানিব লাগিব। ইমান মানুহৰ মাজত মন্দিৰৰ সন্মুখত পোকৰ হিলাই হিলাই যে ৰিল বনাব পাৰিছে আকৌ। কেমেৰামেনজনীও কিন্তু কম নহয়, পুৰা ঘূৰি ঘূৰি ৰেকৰ্ড কৰিছে। আমিহে চালা নাপাওঁ এনেকুৱা কেমেৰামেন বিচাৰি। বা এখেত চিধা কৈলাশৰ পৰা আহি গ'ল যেন পাইছো। কিন্তু এইটো আকৌ কি নাচ লগালে, নতুনকৈ শিকিব পাৰে ঠিক নাই। যুগৰ পৰিৱৰ্তন হৈছে যে নাচৰো পৰিৱৰ্তন হ'ব পাৰে আৰু চব ভগৱানৰে লীলা আৰু। ভগৱানৰো এনেকুৱা দিন আহিল নে লোকৰ ঘৰৰ তলত আহি নাচি থাকিবলগীয়া হৈছে। এখেতে এটুপি গিলি লৈ সন্ধিয়া টুপিটোৰ কাৰণে কালেকশ্যন কৰি থকা যেনহে পাইছো মই। প্ৰভু আপোনাৰ বিষয়ে বেছিকৈ একো নকওঁ আৰু, ডুপ্লিকেট হ'লেও আপুনি ভগৱানেই হয়, বেছিকৈ ক'লে পাপেহে চুব মোক। হ'ব দে আৰু তই থৈ দে, নাচি দেখাব নালাগে আৰু। মদ খাই নাচিলেও মানুহে অলপ ভালকৈ নাচে, তোক মদ খাই নাচিছ বুলিও ক'ব নোৱাৰো। ভৰিটো জোকাইছে চাচোন সি, এনেকুৱা লাগিছে যেন বিচনাত পৰি থকা বেমাৰী এটাই উঠি আহি ৰিল বনাইছে। এনেই ডক্টৰে কি কৈছে, এই ফকতীয়া ৰিল বনাই থকা বেমাৰটো কেতিয়া মানে ঠিক হ'ব? ভাল চাই ডক্টৰ এটাক দেখাই সোনকালে চিকিৎসাটো কৰ, নহ'লে পাছত বহুত দেৰি হৈ যাবগে। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকো চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।